সাবনো কবা দি বিস্কুটৰ নাম লল লগালি যাব পৰীক্ষা যে বাতিল হৈছে কিবা এটা কবা নেকি তুমি ইয়াতে খন হল নমস্কাৰ বন্ধুসকল তো আপোনালোকৰ খবৰ কেনে তো আশা কৰোঁ সকলোৰে ভালে আছে আৰু যিসকলে বেয়া চলিছে তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভাল হওক বুলি তো আপোনালোকক স্বাগতম জনাইছোঁ জিৰ' টু ক্ৰেজি ইউটিউব চেনেললৈ তো আজি আমাৰ মানে যিহেতু বৰষুণ বতৰ দি আছে সেইকাৰণে আমি খানা খাম বুলি ভাবিছোঁ মানে আমি ৰানিং কৰি থকা চলি আমি 8জনমান আছোঁ ভিডিঅ'টো পুৰা শেষ কৰি চাব বুলি আশা কৰিলোঁ আৰু মাজতে মানে কি ছাবস্ক্ৰাইবটো কৰি দিব গাইজ কি আহি যায় থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে ভিডিঅ' দিলে নটিফিকেশ্যন পাই যায় তো বেছি নব কি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো বল বগা অৰিন কি আছে হা বগা অৰিন বগা অৰিন আৰু এটা আছে এইটো দেখে দে একবাৰ দাঙি দেখে দা এইজন মালিক এইজন ব্যক্তি মালিক আৰু গাইজ আমাৰ চলিক এটা চাই লওক একবাৰ এটা দুটা এইফালে আছে তিনটা এইজন নাই বাৰু নাখে তো খানা বিষয়ে কিয় কৈ দিয়া ঠাণ্ডা বতৰ এইকাৰণে খানাটো খাম বুলি ভাবিছোঁ তো আমি 60 টাকাকে তুলিছোঁ কিন্তু মই 120 টাকা দিছোঁ দুটা বেছি হাতত দিছিলোঁ স্পষ্টকে ক স্পষ্টকে ভিডিঅ'টো পুৰা শেষ কৰি চাই ৰ'ব বাকী আৰু আমাৰ নকওঁ লাষ্ট কৰছি নেকি লাষ্টটো কৰি নাই এই বম চকটোত আছোঁ মই লাষ্টত নাই গাইছিল কিয় লাষ্ট কৰিব লগা পেপো পেপো পৰীক্ষা যে বাতিল হৈছে কিবা এটা কবা নেকি তুমি মাংস মাংস কিমান মাংস 5 কেজি 5 কেজি না বঢ়িয়া মাংস 5 কেজি তো আমি এতিয়া যাম এটা আমাৰ যোনটো ব্লগ এইটো ৰাতিকে শুট হৈছে কেমেৰা কোৱালিটি বহুত বেছি ভাল হয় আৰু যি নহ'লেও চলব আৰু বেষ্টে মানে কত ভাল আপোনালোকে জানে প্ৰত্যেকটা ভিডিঅ' বেষ্টে প্ৰত্যেকটা ভিডিঅ' খানাৰ ওপৰতে হৈ আছে বেলেগ বেলেগ ধৰণৰ চেলেঞ্জ ভিডিঅ' আহি যাব ব্লগ চলি আছে কবাৰ কিবা নবকি দে হাতৰ ভোজ যোৱাই উৰুলি দিয়ক তো গাইজ জীৱনত ফাৰ্ষ্ট টাইম যাচ্ছি একদিন দাউৰি ইয়াৰ একদম হালত মানে খাৰাপ হৈ গৈছে আমি আহি পালো জাগা মেইন খানা খোৱা জাগা তো এইটো হৈছে দৰৱাজা লোহাৰ কৰাই তো গাইজ আমাৰ পেপে খানাৰ আজি 2.0 ন গাইজ 2.0 পেপে আমাৰ ইয়াত দাজ আছে ৰান্ধনী আজি আমি যাত্ৰাৰে খানা খাব আহিছোঁ তাহাঁতৰ ঘৰত ফেচিলিটি ইনকে দিলে পানী হলে যায় ইয়াৰ চেৰা চক চেৰাটো চক একবাৰ দীঘল চেৰাটো চালিকে না দেখি ভালো গান সি ৰাতি হলে মালত পৰি থাকে পুৱা ব্লগ বনাই ৰাতি হলে খানা খাবা পইচা এটা কি আৰু এতিয়া লৈছো ভাড়া মানে ডিফেন্সৰ মাল দক এই দেখা নাই চলা একদম দেখা বুলি পাগলা আহিব আমাৰতো কয়দি জেলৰ পৰা আহিছে যি কয়দি এইটো চাগা চুৰত হতছি তাত কেছ লাৰিছে মই 30 বছৰটো ধৰাত পৰা मरना तेरे को डर नहीं लगता साबनो सा এই বিস্কুট কল্লা বিস্কুটৰ কবা দি বিস্কুটৰ নাম লল লগালে দাউৰি গৈছে কেনা খোৱা ভাল আছে বিস্কুট নাই বিস্কুট খাম গাইছ কেনা মাংস বঢ়িয়া এখন দি বিস্কুট আহো লাগে দেখো চতে
লাগে দিব খাবা নে দে তই নাপলি না খাবা এই চুৰি নেটকুম দেখা নাই ইয়াৰ খাবা দিব যে বহুতে কয় সিঙ্গেল লাভ ইজ বেস্ট কিন্তু সিঙ্গেল থাকাকে তাই জানে কেনা অৱস্থা হয় ও মাংস বহুত দেৰি হ'ল মাংস বৰ্তমান বহাই নাই অমিতা গাইছ দেখা নাই বৰ্তমান অলপ জুম কৰি দিলে আহিব পাৰে মাংসত যদি অমিতা দে বঢ়িয়া লাগে চালো বোলে পাই নেকি অমিতা দেখা খানা বনা আজি কি হলে বেয়া নহয় বুলি ভাবি ফাইনেলি আমাৰ মাংস বহি দিছে আমাৰ দাদাই পুৰা মছলা চছলা কাটি কাটি দি আছে কি চাহ ফাইনেলি আমাৰ দাদাই চাহ বিকাইছে মানে বাকী আছে দাস গৰম আছে পানীত বনাইছি না অলপ গৰম নকব পানীত বনাইছি নেকি নহয় গেছত বনাইছি মই বোলো জুইত বনাইছি নেকি জুতি কেইখান লৈছ তেতিয়া পৰা খাইছ আৰু তিনখান খাবি আমাৰ খানা হৈ গৈছে আৰু এইফালে আমাৰ দাদাই এই মাংসটো নামাব আৰু ক'ত না মনটো অফিচিয়েল বুলি আছে কিন্তু ফলো কৰি দিব আৰু পোষ্ট কৰা আছে লাইক কৰি দিব হাই গাইস আমাৰ আজি খানাত একদম বঢ়িয়া আইটেম আঞ্জা ৰান্ধো দালি সাইকেল মাৰি নমাটি গলি যাম ৰেতে ক তুমি খুনি খাব দৰবা साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो এটা আমাৰ হৈ গৈছে গাইস তো গাইস আমাৰ এটা খানা পিনা পুৰা কৰবা লাগে আৰু এইফালে বেঞ্চি লৈ আছে মনটো দাই তো গাইস লাইক কৰক ফলো কৰক আৰু মেসেজ আৰু বাংলা কেটি আইছে খানা লাগি আমি আইছো না তো গাইস পুৰা ঘৰে চৰে পুৰা ঘুমে যাম আৰু খাম বুলি আছো আৰু গাইস মোৰ মাংস খাই খাবি মোৰ এখন মই নাখাই দিতে খাবা নালাগে তাতে নবি কাই ও ফসকা গান দি চালে গাইস বাইরে যদি খাতে নিও কি একলি বা দিন গেলা কেতলা ভাত লাগবো খানা চানা চব খোৱাই গৈছে আহিলে আমাৰ দাদা খাই আছে দাস আর লাগো নাকি বা খাইছি কিন্তু আর ই রাতে খন হল ইবার এতে খাবা আইছে তো দাস কেনা হয়েছে খাই মাংস কিন্তু আপনিও বনাইছে ভালো হয়েছে না নাই কি এর নাকত জ্বালা গৈছে তোমার ঠিকে আছে আঞ্জাখন ঠিকে আছে চবে জ্বালা পাইছি মই বৰ্তমান জ্বালা বনাই কাৰণ জ্বালা খাচলি আৰু হায়ে জ্বালা বেছি আমাৰ আছে নহয় মানে মই জ্বালা জ্বালা একদম কমপ্লিট খাওঁ আৰু তই শুকান জ্বালা পেটটো গৰ কৰিছ আপুনি জ্বালা বেছি দে কি জ্বালা খাম এই জীৱনতে জ্বালা লাগে নাই